গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনাৰ কি খবৰ? আশা কৰোঁ ভালে আছে। মোৰ খবৰ বহুত ভাল। হাই কৈ কিনে দিব লাগে। তো এতিয়া বাজি গৈছে 1টা বাজিব আৰু 20 মিনিট বাকী আছে। কলেজ ছুটি হ'ল। এতিয়া আমি গৈ আছোঁ ঘৰত। কিন্তু আপোনালোকক আজি কিবা এটা বস্তু দেখাম। মই কি দেখা অলপ পিছত দেখাই আছোঁ। আগতে কিবা খাই লওঁ, তাৰপিছত দেখাই আছোঁ। বাই। খোৱা হোৱাৰ আগত আৰু এটা বস্তু চাই লওক আপোনালোকে। এখন হ'ল আমাৰ কলেজৰ ছাদৰ ওপৰৰ পৰা চাব পাৰে। ৰাতিপুৱা যেতিয়া ক্লাছত আহিছিলোঁ, ষ্টুডেণ্ট নাছিল, তেতিয়া মই আৰু মোৰ এজনী ফ্ৰেণ্ড দুজনী ছাদত আহিছিলোঁ। বতৰটো বহুত ঠাণ্ডা ঠাণ্ডা, ভাল লাগি আছিল আহি কিনে। আৰু ইফালে চাব পাৰে ছাদৰ ওপৰত মন্দিৰ আছে, আৰু ইফালে মাছৰ কাৰ্টুনত গছ ৰুই দিছে, আৰু ইফালে গেট যাব পাৰে। আৰু ইফালে চাব পাৰে এইটো জেতুকা গছ, আৰু ইফালে এল'ভেৰা গছ লগাই দিছে, আৰু ইয়াৰ পৰা টিভি টাৱাৰটো দেখা পায়, আৰু এইটো মানুহৰ ঘৰ তলত। গাইজ কি টাইমিং চাক, মোৰ খোৱা হৈ গৈছে আৰু আহিছা বাছ ষ্টপত বাছ আছে। তো বাছত উঠি কিনে দেখাওঁ, কিবা দেখাম বুলি কৈছিলোঁ নহয়। এখন হ'ল এইটো। এতিয়া আপোনালোক দেখাম এইটো কি হয়। কৈছিলোঁ কিবা দেখাম বুলি, এইটোৱে দেখাম বুলি কৈছিলোঁ। মেগাজিন হয়, আজি ওলাইছে। চাক এতে কি আছে আপোনালোকেও চাব। পিছত এই মেমকেইজনী আমাৰ ক্লাছ কৰায়, সেইকেইজনী নকৰায়। প্ৰিন্সিপাল ছাৰ হয়। আৰু ইফালে আছে ইউনিয়ন বডি, আৰু পিছফালে আছোঁ মই, সেইকাৰণে মই দেখাই দিম। এইটো মই আৰু চাব ইফালেও আছে। আৰু কিছুমান কবিতা আছে, মোৰ ভাল লাগে। আমাৰ জ্যোতিষ দাদা সাধাৰণ সম্পাদক আৰু ইয়াৰ সাধাৰণ সম্পাদিকা। গাইজ চাব পাৰে, এইটো মোৰ ফ্ৰেণ্ডে ড্ৰয়িং কৰিছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব, আৰু কোন ফ্ৰেণ্ডে কৰিছে দেখাই দি আছোঁ। মোৰ এইজনী ফ্ৰেণ্ডে কৰিছে ড্ৰয়িংটো। কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। তো গাইজ মেগাজিন দেখাই সমাপ্তি কৰিলোঁ। আৰ্টটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু মোৰ লগত আছে আণ্টিজনী। আণ্টি ভাবি আছে কি কৰি আছে মই। তো গাইজ গৈ আছোঁ এতিয়া ঘৰত। বাছত আছোঁ, ঘৰত যাম এতিয়া। গাইজ এটা বস্তু চাওক, এয়া হ'ল গুৱাহাটী মহানগৰ। টিপ টিপ অলপ বৰষুণ দিলে ৰাস্তাত পুৰা পানী। আজি তথাপি কমে আছে। ৰাতিপুৱা যেতিয়া গৈ আছিলোঁ তেতিয়া বহুত পানী আছিল, খুব কমিছে এতিয়া। এনেকা লাগি আছে বানপানী আহিলে গুৱাহাটীত। অলপ বৰষুণতে পুৰা পানী ইমান জমা হয় এইখিনি জেগাত। আণ্টিজনী আপেল খাই আছে মনে মনে। গাইজ আহি পালোঁ গাড়ী, এতিয়া নামিম। গাইজ চাব পাৰি ফুলবাৰী আহি পালোঁ, এতিয়া নামিম। এতিয়া ঘৰত যাম। পুৰা বাছ খালী। তো গাইজ নামি গ'লোঁ সুজুবাৰী, এতিয়া ঘৰ যাওঁ। ইফালে যায় হাতীগাঁও আৰু ইফালে যায় আমাৰ ঘৰ। তো আজি ইয়াতে বাই বাই, ঘৰ যাওঁ, টাটা।